মুক্তি আমাৰ দলত যোগদান কৰিছে সি এজন ইছলাম ধৰ্মীয় লোকসকলৰ কিবা এটা ভাল পদ্ধতিত থাকি পেলাই কাম কৰি আছিল এতিয়া এইবিলাক পদটো এৰি পেলাই আমাৰ দলত সোমাইছে খুব ভাল হ'ব ইছলাম সমাজৰ কাৰণে হজ ভৱন খুলি আছে ইউপিপিএলে আদানি লাগি হজ ভৱন খুলিব বুলি কৈ আছে খুলি পেলাই দেখাইলেই হ'ল হজ ভৱন হওক কিবা গুৰুদেৱ কালীচৰণৰ কথা হওক বা যিকোনো ভৱন খুলিব পাৰে কোনো মানা নাই ইউপিপিএলে আপোনালোকক ভয় খাইছে নেকি ইউপিপিএলটো ভয় খাই আছে বিৰাট ভয় খাই আছে কওকচোন আজি প্ৰমোদ বড়োৱে কওকচোন আজি কওক আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই ইউপিপিএলে ইলেকশ্যন খেলিব বুলি প্ৰমোদ বড়োৱে নিজা মুখেদি কওকচোন পাৰে নেকি আজিও লাইন মাৰি আছে নাগপুৰ দিল্লী প্ৰমোদ বড়োৱে কিন্তু পাত্তা পোৱা নাই নাই এইটো নাই ইহঁতৰ পলিটিকেল কিবা এজেণ্ডা আছে ইয়াৰ কাৰণে নিশ্চয় আহিব এইটো BTC উন্নয়ন হৈছে হোৱা নাই সেইটো লৈ নহয় বিকাশৰ কাৰণে আহিম বুলি কৈছে 5 দিনৰ কাৰণে বেলেগ কিছু নাই ৰাজনীতি কিছু নাই বিকাশৰ কাৰণে আহিব ভাল কথা কিবা বিকাশৰ কাৰণে আহিব বিচাৰিছে আমাৰ প্ৰমোদ বড়ো কি কৰি আছে প্ৰমোদ বড়োটোহে চিফ ইয়াৰ প্ৰমোদ বড়োহে কৰিব লাগে প্ৰমোদ বড়োৱে যদি কৰিব পৰা নাই নিশ্চয় চিফ মিনিষ্টাৰ ডাঙৰীয়া নিশ্চয় গম পাই আছে প্ৰমোদ বড়ো একো কৰিব পৰা নাই সেইকাৰণে আজি অসমৰ CM আহিব লগা হ'ল কথা এইটো আৰু মই এইবিলাক ভাষা বুজি নাপায় কি এইবিলাক কি চন্দন ব্ৰহ্ম বুৰ্বক এই মাল খাই পেলাই ৰাতি ভাত লৈ পেলাই ঘূৰি থকা মানুহ সেই জীৱনত ৰাজনীতিত আৰু কিবা নাই তাৰ চন্দনত এইবিলাক খোৱাৰ কি লাভ আছে চন্দনত তুই BPF এবছলুট পাব ইউপিপিএল 0 যাম জিৰ' নতুন দল খোলা শংকিত হৈছে নেকি নাই আমাৰ একো ক্ষতি নহয় নাই মুক্তি আমাৰ দলত যোগদান কৰিছে সি এজন ইছলাম ধৰ্মীয় লোকসকলৰ কিবা এটা ভাল পদ্ধতিত থাকি পেলাই কাম কৰি আছিল এতিয়া এইবিলাক পদটো এৰি পেলাই আমাৰ দলত সোমাইছে খুব ভাল হ'ব ইছলাম সমাজৰ কাৰণে হজ ভৱন খুলি আছে ইউপিপিএলে আদানি লাগি হজ ভৱন খুলিব বুলি কৈ আছে খুলি পেলাই দেখাইলেই হ'ল হজ ভৱন হওক কিবা গুৰুদেৱ কালীচৰণৰ কথা হওক বা যিকোনো ভৱন খুলিব পাৰে কোনো মানা নাই ইউপিপিএলে আপোনালোকক ভয় খাইছে নেকি ইউপিপিএলটো ভয় খাই আছে বিৰাট ভয় খাই আছে কওকচোন আজি প্ৰমোদ বড়োৱে কওকচোন আজি কওক আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই ইউপিপিএলে ইলেকশ্যন খেলিব বুলি প্ৰমোদ বড়োৱে নিজা মুখেদি কওকচোন পাৰে নেকি আজিও লাইন মাৰি আছে নাগপুৰ দিল্লী প্ৰমোদ বড়োৱে কিন্তু পাত্তা পোৱা নাই